শংকৰ ভিডিঅ' চাবলৈ subscribe কৰক আৰু বেল আইকনটো দবাই দিয়ক। চাব নালাগে, ফটো ফটো ফটো। চাওঁতে চাওঁতে বুলি বছৰটো গ'লেগৈ বে সঁচাকৈ বে মাৰ্চ আহিছিলে তাৰপিছত কৰোণা লকডাউন ডাইৰেক্ট ডিচেম্বৰ গোটেই বছৰটো বৰবাদ হৈ থাকিলে চা কিবা এটা ধামাকা টাইপ ক'ব পাৰি নি এই বছৰটো শেষত ধামাকা অঁ আবে পাৰি বে কৰি দিওঁ না কি কৰিব পাৰি পিকনিক আকৌ পিকনিক পিকনিক এটা পাৰি যাব পিছে ক'ত যাবিনো পিছে শিৱসাগৰৰ মানুহৰ পিকনিকৰ জেগা মানে কি কি দিচাং আকৌ আৰে দিচাংনো যাম ভাই অঁ দিচাং মুখে ভাল হ'ব বুজিছ পিছে যা যোগাৰবোৰ কেনেকৈ হ'ব এতিয়া পিছে আৰে যা যোগাৰৰ টেনশ্যন লৈছ কেলৈ পিকনিক যাবলৈ আমাৰ মতা মানুহক লাগে কি 3টা এম মানে মাল অঁ মাংস আৰু 3 নম্বৰটো হৈছে মাইকী ভদ্ৰ মটৰ গাড়ী আচ্ছা বুজিলি এতিয়া হেৰি গাড়ীখন আমাৰ দেৱজিৎ দা যে দেৱজিৎ দা মানে এই জাইল এখন আছে যে ই সেইজনক নামাতিবি দেই বৰ কামোৰ মানুহ য'তে দেখে টোটেল লৈ পেলাই একদম দেৱজিৎ দাক লাগে নি আমাক জাইলখনহে লাগে আচ্ছা এতিয়া বুজিলোঁ ঠিকে ঠিকে বাকী মদৰ কাৰণে পলাশ দা বুলি এজনক কৈ থৈছোঁ সেইজন কোন আৰে হেভি মদ আহি এইটো কৈছোঁ নহয় বটল চটল চিষ্টেমেই নাই ডাইৰেক্ট গিলান দুটা আনে ঘট ঘট বাকে হে নিজেও খাব আমাকো খুৱাব মজা আছে বাকী মাংসৰ কাৰণে অসীম বুলি কচাই এটা আছে আকৌ সেইটো কোন আকৌ সেইটো বোপা হেভি কচাই কৈছোঁ নহয় মইতো হে মাংস একদম মেৰিনেট কৰিহে বেচে সঁচাই নি ব্ৰেকফাষ্ট এইফালে লাঞ্চ অঁ ডিনাৰ চবতে মাংসই খুৱাব তোক টেনশ্যন ল'ব নালাগে মই সেইটো যোগাৰ কৰি দিম বাকী খালি চাহ ভাই ভাতৰ কাৰণে এইফালে দাইলৰ কাৰণে আৰু মছলা এইকেইটা আলু পিঁয়াজ চিয়াজ সেইবোৰ মিলাই পেলাই টকা 500 পটককেনে উলিয়াই মোক দে 500 টকা অঁ 500 টকাতে হৈ যাব এইটো হৈ যাব তই দেচোন পইচাটো দে এই মজা আছে কেঁচা নিচিনা লাগিলেও কথাটো কওঁতে হেৰি কৰ মই আহিলোঁ 500 টকাটো হৈ গ'ল বে ঐ এই চাহ পইচাটো তই ঘৰৰ পৰা ওলালি নি কালি মই মামাহঁতৰ ঘৰলৈ আহিলোঁ নহয় আমাৰ হা তই মামা ঘৰলৈ কেলৈ গ'লিগৈ আকৌ নহয় এই মামাই সাজৰ কাম এটা পাতিছিলে মোক মাতিলে পটককৈ মই আকৌ সাজ চাজ খাওঁ যে সেইকাৰণে গুচি আহিলোঁ আকৌ নহয় মই যাম মামাহঁতৰ ঘৰৰ পৰা মানে সেই জেওৰাখন পাহৰিলে দিছাং মোক তহঁতি গুচি আহ মানুহকেইটা মই তহঁতক বাহিৰে বাহিৰে লগ কৰি ল'ম দে বাৰু হ'ব দে একো নাই বাৰু সেই তই মোৰ ড্ৰাইভাৰটো ফোন নম্বৰটো পঠিয়াই দিবিচোন কাক ড্ৰাইভাৰ বুলি কৈছোঁ দেৱজিৎ দা বুলি কয় সৰু শুনিলে বেয়া পাব নহয় তেওঁ মই কোৱাৰ কাৰণে নিজে গাড়ী মালিকটো হৈ গাড়ী চলাই আহিছে বোপাই আৰু তোতকৈ কিমান ডাঙৰ তেওঁ নাপায় নহয় হেৰি কৰিবি মই দেৱজিৎ দা নাম্বাৰটো আৰু আমাৰ পলাশ দা যে এই যাব যা দাদাজন তেওঁৰ নাম্বাৰটো মই তোক হোৱাটছএপত দি দিলোঁ তই কণ্টেক্ট কৰি ল গোটেইকেইটা মিলি জুলি আহি যা ঠিক আছে বাৰু হ'ব দে মই এইফালে জেওৰাখন সাউতকেনে পাৰ কৰিম আৰু তহঁতক লগ কৰি ল'ম তাতে অঁ দেৰি কৰি নিদিবি অঁ হ'ব দে দেৱজিৎ পালেহি এই অকণমান দেৰিয়ে হ'লচোন এই আজি অডিখনৰ ৰাতিপুৱাটো ডেলিভাৰী আছিলে অডি আগতে জনা হ'লে অডিখনকে আনিব ক'লোহেঁতেন বাকী বহুত এই মদা আৰু মাংসটা আগত ৰৈ আছে এই আগত থিব আপুনি ডিকিটো খুলি দিয়ক মই বস্তুকেইটা ভৰাই দিওঁ ভালকৈ থবা অঁ বৰ ঠাণ্ডা বে বৰ অলপমান হৈছে যেন পাইছোঁ বুঢ়া মানুহবোৰ আকৌ ঠাণ্ডাটো বেছি নহয় এনে ঘৰ ৰাজস্থানত দিবা আপোনাৰ কেলে
নহয় সেইফালে মোৰ ভৰিখন আছে যে তাত ঠাণ্ডা ঠাণ্ডা নপৰে তেনেকৈ 10 তুমৰ মই ইয়াত জন্ম হোৱা আপুনি কি কথা ক'ব লাগিছে অঁ মানে হেৰি ৰৈ আছোঁ ইমানে কি হ'ল আহা আকৌ অঁ এই ছাইডত ন দেখিলে দেৱজিতা এইফালে এই দুজন ৰখি আছে অকণমান ৰখাই দিয়ক পালোঁ মদা মাংসদা আহিলে বাকীবোৰ ক'ত বাকী সি মানে ডাইৰেক্ট যাব তাৰ মোমাইকৰ ঘৰৰ ওচৰত ব'লক আৰম্ভ কৰোঁ পালোহি আৰু দেই সেই কওক মদা আপুনি মদটো উলিয়াওক আৰু মাংসটো উলিয়াওক মই কেৰাহীখন উলিয়াই ল'মগৈ মদা হওক ক মাংসদা ৱা মানুহ ক'ত গ'লগৈ আকৌ দিদা ওলাই দিলাম মানুহবোৰ ধেই অলপ অলপ কৈ থাক এখন भाई ऐसा नहीं आप जिस नंबर पे कॉल कर रहा है वो अभी व्यस्त है कृपया कुछ देर बाद प्रयास करें धन्यवाद आप जिस नंबर पे कॉल कर रहा है वो व्यस्त আছে কেলে বাৰে বাৰে ফোন কৰি আছ হে ননসেন্স ফোন ৰাখ ননসেন্স যোৱাবাৰ যে তই যে পাৰ্টিটো অৰ্গেনাইজ কৰি মিহিকে মোক যে জাতি বাহাৰা ভৰাই দিছিলি 3000 মান টকীয়া এইবাৰ লটোক ভলুকা এটা দি দিছোঁ ফোন ৰাখ মোক ঠগি দিলে নি বাৰু ঠগি দিলে বে মোক বেচেৰা 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 হৈ গ'ল দেই মাংসটো 2 কেজি মাংস আজি খাবা আৰু হেতে মাংস লৈ না গিটাকো কপালালি কামত আমাৰতো নাই খাবলৈ আহিছে চা বাহিছো হেৰি আপোনাৰ গাড়ী বিজনেছ আছে ন ঠিকে ভালে চাগে এনে বাৰু এখন আপুনি কেতিয়া লৈছিলে এখন মই ক্লাছ 4 লোৱা 4 লৈছিলে আপুনি এনেকৈ কৈছে যেনিবা আপোনাৰ ওচৰত মাৰ্চিডিজৰ কালেকশ্যনো আছে মাৰ্চিডিজ সেইবোৰতো আউটডেটেড হৈ গ'ল এতিয়া অকল ছুপাৰ কাৰতে হাত দিছোঁ এনেই থাকোঁতে চব আছে এতিয়া অকল জিতেন ক কি ঘোঁৰা লাগে ঘোঁৰা আউটডেটেড হৈ গ'ল বুজিছ তই এটা কাম কৰ হাতী লৈ ল চা হাতী 2000 টকা কেজি হৈ আছে হ'লচেল ৰেটত এনেই 5000 দিওঁ তোক 2000 দিছোঁ কিমান লাগে 10 কেজি চা মই 15 দি দিছোঁ 5 কেজি মোৰ ফালৰ পৰা হ'ব দে ৰাকেশ কি হ'ল চেনিটাইজাৰ পৰা মাল উলিয়াবলৈ নিশিকিলি এনেই থাকিলি মোৰ লগত ইমান দিন ফৰ্মুলাটো মই হোৱাটছএপ কৰিছোঁ কাম নাই তহঁতৰ কালি বুজিছেনে গুজৰাটলৈ দুগাড়ী পঠিয়াইছোঁ মাল গুজৰাট ড্ৰাই ষ্টেট নহয় জানো এই চবতে মোৰ মালেই চলাইছে পুৰা সম্ৰাট কোন কিবা লাগিলে ক'ব আপোনাৰ মদৰ দোকান আছে ন দোকান নহয় ফেক্টৰী গোটেই মেনুফেকচাৰিংখিনি মোৰ তাতে হয় ইলন কি হ'ল মোৰ টেষ্টাখন কি হ'ল আবে কিমান আৰু মই তেল ভৰাই থাকিম মাঘ বিহুত লাগিব মোক ফিটো চব কথা শুন হাতীহে খায় টেচলাহে চলায় কথা সিহঁতৰ তহঁতক খুৱাই মেলি লওঁ ৰহ বস্তু সামৰিবলৈ এনেও তহঁতকে লগাম
চলাইকেইটা আকৌ পলাই দিলে বে কৰা এতিয়া আকৌ অকলে অকলে কামবোৰ এই মিনময়ক লগ পালে এনেকুৱা দিম ন কো মানুহবোৰ উঠাই আনে পিকনিকৰ নামত এনেকুৱা পিকনিক যে মই গোটেই লাইফত খাই নাই পোৱা দেই ব'লক আৰু এতিয়া দেই ভাইটি মোৰ গাড়ী পইচাটো তেল কেলে মিনময়ে কৈছিলে নহয় মিনময়ে দিয়া নাই নেকি সি দেখোন ক'লে তুমি দিবা বুলি মই দিব লাগিব নি যোৱাবাৰ যে তই যে পাৰ্টিটো অৰ্গেনাইজ কৰি মিহিকে মোক যে জাতি বাঁহ এটা ভৰাই দিছিলি ৩,০০০ মান টকীয়া এইবাৰ ল'টোক ভলুকা এটা দি দিছোঁ ঠিকেইতো মইতো দিব লাগিব আপোনাৰ মদৰ পইচাটো চাগে মই দিব লাগিব আৰু কোনে দিব মাংস কিমান ল'ম সেইটোতো মই দিব লাগিব চাগে সেইটো ময়েতো মুখ খাই আছোঁ ৰ'ব দেই মই পইচাটো হাউতকৈ লৈ আহিছোঁগৈ টেম্পু এখনো নাই বে ইয়াত ব'লা পইচা মই ঘৰত মিলাই দিম আৰু ৰাইজ বহুত দিন হ'ল দেই ভিডিঅ' চিডিঅ' দিব পৰা নাই দুখদাইবোৰ নধৰিব আৰু দেই তাকে এনেকেনো কেনেকৈ গ্ৰ' হ'বা হয় ইউটিউবত দেখিছানো ইমান গেপ কৰি হ'ব নি তাকেতো কি হ'বগৈ হয় আমাৰ মিলিয়নছ আমাৰ কি হৈছে আমাৰ টাইম নাই আচলতে বিয়াৰো টাইম নাই বিয়াত বিজি সময়ৰ অভাৱ সময়ৰ অভাৱ আৰু বাকী এইজন হৈছে আমাৰ পুৰণা সদস্য আকৌ নতুনকৈ ৰিজইন কৰিছে বাকী ভিডিঅ'টো কেনেকুৱা পালে আৰু কেনেকুৱা পালেতো এই কমেণ্ট কৰি জনালে অলপমান ভাল হয় বেয়া হওক ভাল হওক যিয়ে নহওক বাৰু আপুনি কমেণ্ট কৰি জনাব আৰু আগৰ নিচিনাকৈ আমাৰ কথাকেইটাতো জানেই আৰু কি কৰিব লাগে সেইকেইটা কথাকে ক'ম কি কৰিব লাগিব কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট তলৰ ঘণ্টিটো টানকৈ বজাই দিব আশীৰ্বাদটো পাব আশীৰ্বাদ পাব বাৰু আৰু সকলোলে হ'ল নিউ ইয়েৰৰ শুভেচ্ছা থাকিলে নৱবৰ্ষৰ শুভেচ্ছা থাকিলে সকলোৰে অহা বছৰটো যেন ভালে যায় তাকে আশা কৰিলোঁ গ' কৰোণা গ' বনভোজ খাবলৈ যাওক আৰু সুন্দৰ সুন্দৰ ঠাইবোৰ লেতেৰা কৰি নাহিব সকলো বস্তু লগত লৈ যাব লগত লৈ আহিব দেই জ্বলাই দিব লাগিলে বাৰু আৰু ভালেই হ'ল দে শ্বুটিঙৰ নামত শশাংকক ভালকৈ শ্বুটিংটো বাহানাহে পিকনিক খাব লাগে শশাংকক কাম কৰিবলৈ বলি হ'ল আগতে শ্বুটিঙৰ নামতে গমেই নাপালে